নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ভূপেন বৰা ইউটিউব চেনেলটোলৈ। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ শিৱসাগৰৰ প্ৰগতি বিবাহ ভৱনলৈ। প্ৰগতি বিবাহ ভৱনত আমাৰ যোৰহাটৰ এগৰাকী জনপ্ৰিয় মেকআপ আৰ্টিষ্ট গীতু চেত্ৰী শুভ বিবাহলৈ। গীতু চেত্ৰী যোৰহাটৰ বাসিন্দা, কিন্তু তাইৰ বিবাহ হৈছে শিৱসাগৰৰ প্ৰগতি বিবাহ ভৱনত। প্ৰগতি বিবাহ ভৱনৰ পিছত তেখেত বিয়া হৈ যাব ডিব্ৰুগড়ৰ জকাই নামৰ ঠাইডোখৰলৈ। এতিয়া বলক আমি গৈ থাকোঁ শিৱসাগৰৰ প্ৰগতি বিবাহ ভৱন অভিমুখে। ইতিমধ্যে যোৰহাটৰ পৰা ১.৫ ঘণ্টা বাট অতিক্ৰম কৰাৰ পাছত আমি পাইছোঁহি শিৱসাগৰৰ প্ৰগতি বিবাহ ভৱন। আমি বিবাহ গৃহৰ সন্মুখত উপস্থিত হ'লোঁ আৰু ইয়াৰ চৌপাশৰ পৰিৱেশটো আমাৰ কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ আমাৰ দৰ্শকসকলৰ বাবে। লাহে লাহে আমি ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশবিলাক নিৰীক্ষণ কৰোঁ আহক। ভিতৰত শাৰী শাৰীকৈ চকী মেজবিলাক সজাই থোৱা আছে। আমি পুৱাতে আহি পালোঁ, গতিকে এতিয়ালৈকে কোনো অহা নাই। নাতি দূৰত ককাই বিবাহৰ বাবে মাংগলিক কৰ্মৰ বাবে বেদী নিৰ্মাণ কৰি আছে। তাৰপাছতে আমি সোমাই গ'লোঁ অভ্যৰ্থনা গৃহ। অভ্যৰ্থনা গৃহটো চাওক, শাৰী শাৰীকৈ সকলো চকীমেজ সজাই থোৱা আছে। গৃহৰ কাষতে থকা আমি বেচিন গৃহটো চালোঁ। বেচিন গৃহটো খুব ধুনীয়াকৈ চাফা চিকুণ কৰি ৰাখিছে। অভ্যৰ্থনা গৃহৰ পৰা পোনে পোনে আমি কিটচেন ৰুমটো চাওঁগৈ। কিটচেন ৰুমটো, এইটো কিটচেন ৰুম, কাষতে এইটো ৰান্ধনি ৰেষ্ট ৰুম আৰু কিটচেন ৰুমৰ এইটো পাকঘৰ। এইফালে আছে আপোনাৰ বাহিৰৰ পৰিৱেশ। ইয়াৰ বাহিৰৰ পৰিৱেশটো খুব সুন্দৰ। শাৰী শাৰীকৈ ইয়াৰ লেট্ৰিন বাথৰুম জেনেৰেটৰ ৰুম সকলোখিনি ৰেডি কৰি ৰাখিছে। নাম ফলক আছে সকলোতে। ইয়াৰ পাছতে আমি কইনাক লগ পালোঁ। কইনাক আমি আমাৰ হাতত লৈ যোৱা উপহাৰটো কইনাক প্ৰদান কৰিলোঁ। কইনাক উপহাৰ দিয়াৰ পিছত আমি আৰু অভ্যৰ্থনা গৃহৰ সোঁকাষে এটা ৰুম দেখিছোঁ। এইটো এটা ডাঙৰ হ'ল ঘৰ। এইটোতো আপোনাৰ প্ৰায় ২০০-৩০০ মানুহ বহিব পাৰে। এইখিনিতে এটা ৰুম দেখিছোঁ। ৰুমটোতে সোমাই যাওঁ। ৰুমটোত দেখিছোঁ ডাইনিং টেবুল আছে, চকী আছে, আপোনাৰ বেড আছে, টেবুল আছে, আলনা আছে, বাকী লাইট ফেন সকলো আছে। খুব এটা সুন্দৰ ৰুম, হোটেলৰ দৰে। অতিথি ৰুমৰ পোনে পোনে এটা নতুন ৰুম দেখিছোঁ আৰু এই ৰুমটো ওলাইছে কইনাৰ কোঠা। ইয়াত মানে কইনা থাকিব পাৰে। আৰু এটা কৰিডৰ, যিটো মূল ঘৰত লগ লাগিছে। এইটো হৈছে মূল ঘৰটো, মূল মণ্ডপটো। আৰু মূল মণ্ডপত ইতিমধ্যে আমি অপেক্ষাত আছোঁ যে অতিথিসকল আহিব। ৰুমৰ কাষতে অতিথিসকলৰ বাবে এটা ধুনীয়া বাথৰুম ৰেডি কৰি ৰাখিছে। এয়া হৈছে কইনাৰ মাক দেউতাক। কইনাৰ মাক দেউতাকলৈ আমি নমস্কাৰ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ খুব ধুনীয়াকৈ কফি বনাই আছে দাদা এজনে। আমি কফি একাপ খাই লওঁ। কফিৰ লগত খাবৰ বাবে গৰম গৰম পকৰি আহি গ'ল, গতিকে পকৰিও দুটামান খাই লওঁ। এতিয়া এজন দুজনকৈ অতিথিসকলো বিবাহ ভৱনলৈ আগমন ঘটিছে। ইয়াত থকা ভণ্টি দুজনীয়েও সকলোকে একাপ কফি আৰু এটা দুটা পকৰি সকলোকে যাচিবলৈ ধৰিলে। আৰু ভাল লাগিছে তেওঁলোকৰ ড্ৰেছ, তেওঁলোকৰ কৰ্মবিলাক বহুত কষ্ট কৰিছে। এতিয়া লাহে লাহে আমি অভ্যৰ্থনা গৃহলৈ সোমাই গৈছোঁ। ইয়াত দেখিছোঁ আপোনাৰ পাপৰি চাট, আলু চপ, ভাত আছে, দালি আছে, প্লেইন দালি, মিক্স চব্জি আছে। তাৰপিছতে এইটোত আছে মটৰ পনীৰ, এইটো আছে মুড়িগণ্ডা, এইটো আছে মাছ, এইটো আছে মটন, আৰু এইফালে লালমোহন আৰু মিঠা দৈ আছে। গতিকে সকলোখিনি ৰেডি হৈ আছে। মুঠতে অতিথিসকলে গ্ৰহণ কৰিলেই হ'ল আৰু। গতিকে এইখিনি দাদা এজনক সোধোচোন, আহক, কিমানখিনি বস্তু ৰেডি হৈ আছে আৰু কিমান মানুহৰ কাৰণে ৰেডি হৈ আছে। সকলোখিনি সাজু কৰি ৰখা হৈছে। ইতিমধ্যে প্ৰায় সকলোখিনি বস্তু হৈ গ'ল বনাই। এতিয়া খাবলৈ খাব পাৰে আৰু মানুহে খাব পৰাকৈ বনোৱা হৈছে। বৰ্তমান ৩০০ মানুহে খাব পৰাকৈ হৈ আছে। ঠিক আছে, ধন্যবাদ। আপোনাৰ নামটো কি আছে? সুজিত বৰাই। আপোনাৰ এই শিৱসাগৰতে ঘৰ ন? লগ পাইছোঁ দাদা। আপোনাৰ নামটো কি জনাব? নৱকান্ত চুতীয়া। আপোনাৰ ঘৰ শিৱসাগৰতে নহয়? শিৱসাগৰতে। আপুনি ইয়াতে কাম কৰে নে বাহিৰতো বেলেগত কাম কৰে? বেলেগত কাম কৰে। ইয়াত আপোনাৰ এইবিলাকত কাম কৰা আপোনাৰ কিমান দিন হ'ল? 4 বছৰ। এইবিলাক কাম কৰি কেতিয়াবা ভাল লাগে নে আপোনাৰ ভোৰ লাগে নেকি? কেনেকুৱা
ইতিমধ্যে বিয়লি 1 বাজি গ'ল আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ দৰা মিলন দাদাও আহি পালেহি। মিলন দাদাৰ সকলো গাড়ীতে এনেকৈ হেপী মেৰেজ মিলন উইথ গীতটো লিখা আছে। খুব ভাল লাগিছে, ধন্যবাদ তেওঁলোকলৈ আমাৰ শুভেচ্ছা জনালোঁ। আমি চাওঁ আহক যোৰহাটৰীয়া নেপালী মানুহে ডিব্ৰুগড় নেপালী মানুহক কেনেকৈ আদৰিব শিৱসাগৰ প্ৰগতি বিবাহ ভৱনত। এইজনী হৈছে আমাৰ গীতু ভণ্টি, যোৰহাটৰ এগৰাকী বিখ্যাত মেকআপ আৰ্টিষ্ট। গীতু আজি বিয়াৰ নিমন্ত্ৰণ ক্ৰমে আহি পেলাই আমি শিৱসাগৰ প্ৰগতি বিবাহ ভৱন পালোহি। প্ৰগতি বিবাহ ভৱনত আমাৰ গীতুৰ পৰা অনুভৱ এটা জানি লওঁ, গীতুৱে আমাৰ কেনেকুৱা লাগে। বিয়াখন আজি পাতিছা, ভাল লাগিছে, শুভেচ্ছা থাকিলে। আৰু আজি কেনেকুৱা মনটো ভাল লাগিছেনে তোমাৰ? লাগিছে। এতিয়া তুমি বিয়া কোন জেগালৈ বিয়া হ'বা এইটো কৈ দিয়া। ডিব্ৰুগড়। ডিব্ৰুগড় কোন জেগা? ডিব্ৰুগড় জকাইলৈ বিয়া হ'ব। গতিকে আমাৰ ফালৰ পৰা, আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা গীতুলৈ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। সময়ে ইতিমধ্যে বিয়লি আমাক 2 বজাৰ সংকেত দিলে, গতিকে আমিও আমাৰ দিনৰ আহাৰভাগ গ্ৰহণ কৰি লওঁ আহক। ডাইনিং ৰুমতে আমি যোৰহাটৰ পৰা যোৱা এগৰাকী বাইদেউ আৰু তেখেতৰ মাককো লগ পালোঁ আৰু আমি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰিবলৈ বহি গ'লোঁ। এইখিনিতে মোৰ লগত যোৱা মোৰ বন্ধুৰ পত্নী জুস্মী ভূঞাও একেলগে বহি ল'লে। মই এতিয়া বিয়লি 2 বাজিবৰ হ'ল আৰু আমাৰো ভোক লাগিলে, গতিকে আমি এবাৰ দবাই দিওঁ। এইখিনিতে আহি গ'ল আমাৰ এতিয়া নেপালী সম্প্ৰদায়সকলৰ ডান্স পৰিৱেশন। এতিয়া আমাৰ নেপালী সম্প্ৰদায়ৰ নৃত্য চোৱা শেষ হৈছে আৰু এতিয়া আমি নেপালী সম্প্ৰদায়ৰ কেনেকৈ বিবাহ হয় তাৰ কাৰুকাৰ্যবিলাক চাওঁ আহক। ভিতৰৰ ৰুমত সকলো নিয়ম কানুন শেষ হোৱাৰ পিছত তেওঁলোকক পোনে পোনে লৈ অনা হয় মণ্ডপৰ মূল বেদীৰ কাষলৈ। ইয়াতে তেওঁলোকৰ বিভিন্ন ধৰণৰ নিয়ম কানুন কৰা হয়। গতিকে এতিয়া বলক পুনৰ আকৌ নেপালী নৃত্য কৰোঁগৈ আহক। আমাৰ দুজনী ভণ্টি আছে, ভণ্টি দুজনী আজি গোটেই দিনটো কষ্ট কৰি আছে, গতিকে ভণ্টিহঁতৰ নামটো এবাৰ জানি লোৱাটো উচিত হ'ব নহয় জানো? নামটো কি আছিলে? মাজনী। আৰু তোমাৰ নামটো কি আছিলে? ৰিয়া। দুয়োগৰাকী ডিমৌৰ পৰা আহিছে ন? ভণ্টি মাজনী আৰু ৰিয়ালৈ দুয়োলৈকে ধন্যবাদ থাকিলে। আৰু আমাৰ দাদায়ো আজি দিনটো অশেষ কষ্ট কৰি প্ৰায় 300-350 মানুহৰ মাজত কফি স্থাপনা কৰিলে। ইতিমধ্যে মাংগলিক নিয়ম কানুন সকলো শেষ হৈছে। এতিয়া দৰা কইনাক মাক দেউতাকৰ আৰু ককাই নবৌলৰ ফটো মাৰোঁ আহক। সাধাৰণতে আমাৰ ফটো মৰা আৰু ভিডিঅ' কৰা কাৰ্য সামৰণি মাৰিছোঁ আৰু বিদায় জনাওঁ আহক দৰা মিলন চেত্ৰী আৰু কইনা গীতু চেত্ৰীক। সদৌ দৰা মিলন চেত্ৰী আৰু কইনা গীতু চেত্ৰীলৈ যুগ্ম জীৱনৰ প্ৰীতি শুভেচ্ছাৰ লগতে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।